বিশ্বনাথ চাৰিআলিত উপলব্ধ এতিয়া এক্সেছ বাৰ্ছ থেৰাপি। বিশ্বৰ বিভিন্ন দেশত জনপ্ৰিয়তা লাভ কৰিছে এই থেৰাপিয়ে। কি এই এক্সেছ বাৰ্ছ অথবা থেৰাপি? কি উপকাৰিতা আছে এই থেৰাপি? হয়, বিশ্বনাথ চাৰিআলিত এতিয়া আপুনিও ল'ব পাৰিব বিশ্বৰ অন্যতম জনপ্ৰিয় থেৰাপি। বিশ্বনাথৰ চম্পা শইকীয়াই আৰম্ভ কৰিছে এই বিশেষ থেৰাপিৰ ব্যৱস্থা। চাওঁ আহক ৰাণা হাজৰিকাৰ বিশেষ প্ৰতিবেদন। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয়, মই আজি উপস্থিত আছোঁ বিশ্বনাথৰ গড়েহাগি গাঁৱৰ এগৰাকী বিশেষ মহিলাৰ কাষত। মহিলাগৰাকীৰ নাম চম্পা শইকীয়া। মহিলাগৰাকীয়ে নতুনকৈ এক প্ৰতিষ্ঠান মুকলি কৰিছে, নাম এক্সেছ থেৰাপি। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। এক্সেছ থেৰাপি আচলতে হয় কি? ধন্যবাদ। এক্সেছ বাৰ্ছ বুলি ক'ম, মই এইটো থেৰাপি বুলি নকওঁ, আচলতে থেৰাপিয়ে বাৰু, তথাপিতো মই ক'ম এক্সেছ বাৰ্ছ। এক্সেছ বাৰ্ছটো হ'ল এটা স্পৰ্শ চিকিৎসা। অসমীয়াত ক'বলৈ গ'লে আমাৰ মূৰত 32টা পইণ্ট থাকে। সেই পইণ্টসমূহ আমি হাতেৰে টাচ কৰি, মানে আঙুলিয়ে টাচ কৰি, শ্লাইট টাচ, মানে জাষ্ট পাখিৰ নিচিনা টাচ কৰি আমি চিকিৎসা কৰোঁ। এইটো মই শিকি আহিলোঁ, শিকি আহি এতিয়া ঘৰতে আৰম্ভ কৰিছোঁ। বহুতে লৈছে বাৰু। আৰু শিকিলোঁ গুৱাহাটীৰ চেমিম আহমেদ ছিদ্দিকী মেমৰ পৰা। আৰু বৰ্তমান গুৱাহাটীত কেইবাগৰাকীও আছে। তেখেতসকলক সকলো মোৰ গুৰু হয়, তেখেতসকলক চৰণত সেৱা জনাইছোঁ। তেখেতসকল হ'ল তনুজা চেতিয়া বাইদেউ, আৰু মই ভিডিঅ' চাওঁ তেখেতসকলৰ, আৰু পল্লৱী মেম, আলিয়া মেম, চেমিম আহমেদ মেম, সেয়া। আৰু তেখেতসকলতকৈ ওপৰত আৰু আছে জিমলি বা, তেওঁ আমাৰ অসমলৈ এই কনচেপ্টটো আনিছিলে। আৰু এই এক্সেছ বাৰ্ছ কনচিয়াছনেছ যিটো মানে থিমটো, এইটো প্ৰথম আৱিষ্কাৰ কৰিছিলে গেৰী ডগলাছ। তেখেত আমেৰিকাৰ হয়। এইটো বাহিৰৰ দেশত এতিয়া বহুত প্ৰচাৰ, আমাৰ অসমত ইমানো প্ৰচাৰ হোৱা নাই বুলি মই ভাবোঁ। মই নাজানো বাৰু, মোৰ ভুলো হ'ব পাৰে। বিশ্বনাথ চাৰিআলিটোত এতিয়া মোক মানে যিসকলে গম পাইছে মোবাইলৰ পৰা, তেখেতে বহুত মানে প্ৰশ্ন কৰিছে বহুত, এইটো কি হয় আচলতে। 3গৰাকী মানুহেহে মোক মানে কৈছে, এক্সেছ বাৰ্ছ আমি জানো, তুমি লৈছা যেতিয়া আমি তোমাৰ পৰা ল'ম। প্ৰথমে আপোনাৰ মনলৈ কেনেকৈ আহিলে যে এই থেৰাপিটো বিশ্বনাথলৈ আনিব লাগে, বিশ্বনাথৰ ৰাইজৰ বাবে যথেষ্ট উপকাৰ হৈছে? আমি গম পাইছোঁ যে বিভিন্নজনে আপোনাৰ ওচৰলৈ আহি তেওঁলোকে সুফলো পাইছে। আপোনাৰ প্ৰথম মনলৈ কেনেকৈ আহিলে এই বিষয়টোক লৈ? আজি 5 বছৰমানৰ আগতে গুৱাহাটীলৈ এক্সেছ বাৰ্ছ আহিছে। মই শ্ৰীময়ী এটা প্ৰগ্ৰেম চাইছিলোঁ, সেইটো প্ৰগ্ৰেম চাই মোৰ খুব ভাল লাগিলে। তাৰপৰা এক্সেছ বাৰ্ছেই হওক বা ৰেইকি হওক, এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰ চাই থাকোঁ। আটাইকেইটাৰ ভিতৰত মই এক্সেছ বাৰ্ছটো খুব মানে ভাল লাগিলে মোৰ। এইটো মানে কিয় হয়, যিকোনো সময়তে সকলোৱে এইটো ছেশ্যন ল'ব পাৰে। ৰেইকি বুলি ক'লে তাত কিছুমান নিয়ম থাকে কিবা, কিন্তু ইয়াত কোনো তেনেকুৱা ধৰণৰ নিয়ম নাই, আৰু সকলো বয়সৰ মানুহে ল'ব পাৰে, যিকোনো সময়ত ল'ব পাৰে। এইটো অলপ মানে খৰচী হয় বাৰু, নহয় বুলি নকওঁ, এক্সপেঞ্চিভ হয়। বয়সৰ সীমাৰেখা নাই? নাই, কোনো বয়সৰ সীমাৰেখা নাই। একদম সৰু বাচ্ছাৰ পৰা যিমান বয়সলৈকে হওক, এইটো মানে বাৰ্ছ ৰাউণ্ড বুলি মই আপোনালোকক ভালকৈ বুজাই দিম বাৰু। মানে টাচ থেৰাপি বুলি কৈছোঁৱে আগতে, গতিকে এইটো কোনো বয়সৰ সীমা নাই, আৰু যোনে যিকোনো সময়ত ল'ব পাৰে এইটো। মানে আপোনাৰ কিমান দিন হ'ল এই প্ৰতিষ্ঠানটো আপুনি মানে মুকলি কৰা? মই প্ৰতিষ্ঠান বুলি নকওঁ অৱশ্যে দেই, মই ঘৰতে আৰম্ভ কৰিছোঁ এতিয়া। মানে ভৱিষ্যতে আশা আছে বেলেগকৈ চেম্বাৰ কৰা, এতিয়া ঘৰতে কৰিছোঁ। আৰু শিকি অহাৰ পিছত আমাক মানে মেমে কয়, আমি 27টা ছেশ্যন, মানে 27জন মানুহক আমি ছেশ্যনটো দিব লাগে, তাৰপিছত আমি প্ৰফেশ্যনেলি দিব পৰা হৈ যাওঁ। আৰু মই খুব সোনকালে 27টা ছেশ্যন কমপ্লিট কৰি আমাৰ মেমক মই ভিডিঅ' পঠাইছোঁ, আৰু তেখেতেও মোক ক'লে এতিয়া আপুনি প্ৰফেশ্যনেলি আৰম্ভ কৰক, আৰু সেইধৰণে আৰম্ভ কৰিছোঁ। আৰু অৱশ্যে তেওঁলোকে যি ধৰণে মোক কৈছে তেনেকুৱা ধৰণে মই মানে ফিজটো লোৱা নাই দেই। মই সামান্য কিবা এটা ফিজ লৈ ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছোঁ, আৰু ৰাইজেও ফল পাইছে বাৰু, ভাল লাগিছে। আপুনি ঘৰতে যিহেতু কৰি আছে, আপুনি শিকি অহাৰ পিছত যেতিয়া ঘৰত আপুনি প্ৰথমে ইয়াত কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া ওচৰ চুবুৰীয়া বা ৰাইজৰ কিমান সহায় সহযোগিতা আপুনি পাইছে?
সহায় সহযোগ পাইছোঁ মানে ৰাইজে যিহেতু বস্তুটো নাজানে মই নিজে ক'ব লগা হৈছে যে এক্সেছ বাৰ্ছটো এবাৰ আপোনালোকে লৈ চাওক আৰু মই প্ৰথমতে আমাৰ ঘৰৰ মোৰ হাজবেণ্ড ল'ৰা ছোৱালী তেওঁলোকক দিছোঁ আনকি মোৰ ঘৰৰ কাম কৰা মানুহগৰাকীক দিও মানে মই একদম নিজে আচৰিত হৈ গৈছোঁ তেওঁ মানে বেলেগ ফিল কৰিছে মানে কৈছে বৌ এনেকুৱা বহুত ভাল লাগিছে আৰু মোৰ বান্ধৱী এগৰাকী আছিলে তেওঁতো মানে একদম কান্দি পেলাইছে কৈছে ইমান ভাল অনুভৱ এক্সেছ বাৰ ছেশ্যনটো লোৱাৰ পিছত মানুহৰ মানে একে ব্ৰেইনটো ফ্ৰী লাগে আপোনাক মই মানে কৈছোঁ নহয় এইটো এক্সেছ বাৰ্ছটো লোৱাৰ পিছত মাইণ্ডটো ইমানেই ফ্ৰী লাগে আৰু নিগেটিভ থটছ বা আমাৰ ব্ৰেইনত থকা যিকোনো ব্লকেজবোৰ আঁতৰি যায় লগতে বেমাৰ আজাৰো চব ভাল হয় আৰু এইটো মই নকওঁ যে এবাৰ ছেশ্যন ল'লে সকলো বেমাৰ ভাল হ'ব আপোনালোকে দুবাৰ বা তিনিবাৰ ট্ৰাই কৰিব পাৰে কিন্তু মই এইটো ক'ব পাৰিম যে মই আজি এক্সেছ বাৰ্ছ লোৱা এমাহ হ'ল সেই এমাহৰ এদিন যে মই ল'লোঁ এতিয়ালৈকে আজি পৰ্যন্ত মই খুব ফূৰ্তিত আছোঁ মানে খুব পজিটিভ হৈ আছোঁ মানে এইটো মই একদম 100% ক'ব পাৰোঁ যে মানুহ পজিটিভ মানে লগে লগে হ'বই আৰু লোৱাৰ পিছত সেইটো মানে সেইটোৱে আজিৰ সমাজত আমি দেখিবলৈ পাওঁ যে বিভিন্ন মানুহ বিভিন্ন বিষয়ক লৈ যথেষ্ট ডিপ্ৰেশ্যনত গুচি যায় যথেষ্ট চিন্তা হয় এই এক্সেছ বাৰ্ছ থেৰাপি লোৱাৰ পিছত বা এক্সেছ বাৰ এই থেৰাপিটোৱে কিমান সহায় কৰে সেই মানুহখিনিক একদম সহায় কৰিব 100% কৰিব ডিপ্ৰেশ্যনত থকা মানুহটো লগে লগে পজিটিভ হৈ আহিব পাৰিব তেওঁ কোনো ডিপ্ৰেশ্যন নাথাকে আৰু মনলৈ ফূৰ্তি ভাৱ আহিব আৰু তেওঁলোকৰ টকা পইচাৰ ক্ষেত্ৰতো যদি কিবা ব্লকেজ থাকে কোনোবাই পইচা ধাৰলৈ নি দিয়া নাই বা ইনকামৰ ক্ষেত্ৰত যদি কিবা বাধা থাকে সেইবিলাকো মানে আঁতৰ হয় গতিকে ডিপ্ৰেশ্যনটো আঁতৰ হোৱাটো একদম চিয়'ৰ আৰু লগতে মই কওঁ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰতো বাধা বিঘিনি যদি থাকে বাধা মানে কিবা ব্লকেজ ল'ৰা ছোৱালীয়ে যদি ভাবে পঢ়াটো বুজা বুলি বা কিবা পঢ়িব নোৱাৰি টান পাম বা কোনোবাই যদি খেলি মেলি থাকে যে মই অমুকটো কোৰ্চ কৰিব যাম ভাল হ'বনে বেয়া হ'ব তেনেকুৱা ধৰণৰ মানে দুমোজাবিলাক মানুহৰ আঁতৰি যায় মই সেইটো একদম চিয়'ৰ হৈ আছোঁ এইটো কথাত ভাল লাগিছে থেৰাপিটো কেনেধৰণৰ আপুনি স্পৰ্শ কৰিয়েই এই গোটেই সমস্যাখিনি সমাধান কৰে নে কিবা মন্ত্ৰৰ কিবা আছে নে অলপ কেনেধৰণৰ আপোনালোকক মই দেখুৱাম বাৰু তথাপিতো মই কৈছোঁ মানে থেৰাপিটো দিয়াৰ সময় মানুহ এজনক বিচনাত শুৱাই ল'ব লাগে বিচনাত বা মাটিত হ'লেও মানে বিচনা পাৰি শুৱাই ল'ব লাগে আৰু ব্ৰেইনৰ বিভিন্ন ঠাইত হাতেৰে টাচ কৰিব লাগে আৰু লগে লগে কিছুমান ষ্টেটমেণ্ট থাকে আপুনি ঘৰতে যিহেতু আৰম্ভ কৰিছে আপোনাৰ ওচৰলৈ সদায় মানুহ আহে নে কেনেধৰণৰ মানে সদায় মানুহ আহে নেকি মানুহ আহে বাৰু দুই এককৈ আহিছে জানেই আপোনালোকে আমাৰ গাঁৱলীয়া পৰিৱেশ তাতে আমাৰ বিশ্বনাথ চাৰিআলি মানুহে বস্তুটো ভালকৈ জনা নাই দুই একে মোক মানে ফোন কৰিছে তেনেকৈ আহিছে দি আছোঁ বাৰু আৰু তাতকৈ আগত কিন্তু মই পৰিয়ালক দিবলৈ বিচাৰিছোঁ আমাৰ পৰিয়ালক আমাক যিসকলে ইচ্ছা কৰিছে যিসকলে বিশ্বাস কৰিছে মোৰ বস্তুটো পৰিয়ালকহে মই বেছিকৈ দিছোঁ আৰু বাহিৰৰ পৰা মানে বিশেষ আহিছে বুলি মই নকওঁ কিন্তু প্ৰত্যেক দিনা মোৰ থাকেই আৰু এজনলৈও থাকে আৰু তেওঁলোকে মোৰ ৰিজাল্ট দি আছে মানে আপোনাক ইমানো কম মানে হাজবেণ্ড ৱাইফৰ ঘৰুৱা প্ৰব্লেম কিছুমানৰ আছে সেইখিনি অন্তত তেওঁলোকে ভাল পাইছে বাৰ্ছ লৈ পেলাই আৰু এগৰাকীক মই এতিয়া জানিব পাৰিলোঁ মই নকওঁ এক্সেছ বাৰ্ছ লৈয়ে হৈছে বুলি তেওঁ এটা চিকিৎসা কৰি আছিলে তাৰপিছত এতিয়া বাৰ্ছ লোৱাৰ পিছত তেওঁ মানে বেমাৰটো ভাল পাই গৈছে মানে তেওঁ চিকিৎসা বাৰু কৰিছে মই নকওঁ অকল এক্সেছ বাৰ্ছ লৈয়ে হৈছে বুলি কিন্তু মানে মই খবৰটো শুনি নিজেই মানে শ্বক হৈ গৈছোঁ অপাৰেশ্যন কৰিব গ'ল হস্পিটেলত ভৰ্তি হ'ল তাৰপিছত ডক্তৰ এজনে মানে বেলেগ এজন ডক্তৰক মানে তেওঁলোকে ভৰ্তি হোৱাৰ পিছত কিবা গা জ্বৰ হ'ল গুচি আহিলে আৰু পিছদিনা বেলেগ এজন ডক্তৰৰ ওচৰলৈ গ'ল তেখেতে পৰীক্ষা কৰিলে বোলে এপেণ্ডিক্সটো নাই সেইটোত মানে মই বহুত ভাল লাগিছে মোৰ মনটো তেনেকুৱা আৰু কথাবিলাক আপোনাৰ ওচৰলৈ যিসকল মানুহ আহিছে সেইসকলে গৈ পেলাই আন কোনোবা মানুহক আকৌ আপোনাৰ প্ৰতি আকৰ্ষিত কৰিছে নেকি যে তেওঁলোকে কৈছে নেকি যে এই থেৰাপিটো এনেকুৱা বা এই থেৰাপিটো ল'ব লাগে হয় কৈছে তেওঁলোকে লৈ পেলাই বেলেগক কৈছে তাৰমানে মোৰ তেনেকৈ ফোন আহিছে মানে লোৱা মানুহে বেলেগক কৈ ফোন কৰিছে ফোন কৰি পেলাই তেখেত আহিছে আৰু এইটো এটা মানে আন্তৰিক এটা মানে লিংক মানে এইটো এটা মানে ভগৱানৰ লগতো সম্পৰ্ক এটা আছে দেই বস্তু এটা কিবা এটা লিংক থাকে মানে যোনে ল'ম বুলি ভাবে এক্সেছ বাৰ্ছ তেওঁক মানে যিকোনো প্ৰকাৰে ভগৱানে লোৱাই দিয়ে বুলি ভাবোঁ মানে এইটো মই ভগৱানক বিশ্বাস কৰোঁ এইটো ক্ষেত্ৰত আৰু গুৰুসকলকো মানে আৰু তেওঁলোকৰ ওপৰতো কথা তেওঁলোকৰ আশীৰ্বাদ আমাৰ লগত আছে গতিকে সেইটো এটা যোনে লৈ গৈছে তেওঁ লৈ গৈ বেলেগক কৈছে আৰু ঘৰৰ মানুহকো লৈ আহিছে আৰু অন্য মানুহকো লৈ পেলাই আহিছে গতিকে মোৰ ভাল লাগিছে আৰু আমি কথা পাতিছোঁ তথাপিও ৰাইজৰ মাজত এটা খুঁত থাকি যায় যে এই এক্সেছ বাৰ থেৰাপিটো লোৱাৰ পিছত কিবা ছাইড ইফেক্ট হ'ব পাৰে নেকি অকণমান আপোনাৰ মুখেৰে কৈ দিয়ক
একেবাৰে নহয় ছাইড এফেক্টটো নহয় সেইকাৰণে মোৰ বেছি ভাল লাগিছে কাৰণ একো মানুহে যিহেতু কিবা এটা মেডিচিন খালে কিবা এটা বেমাৰ ভাল হয় তাৰ এটা ছাইড এফেক্ট থাকে কিন্তু এক্সেছ বাৰৰ কোনো ছাইড এফেক্ট থাকিব নোৱাৰে আমাৰ মানে কৈছোঁ নহয় ব্ৰেইনত থকা কিছুমান বোজা মানে আপোনালোক এটা উদাহৰণ দিওঁ যেনেকৈ আমাৰ মোবাইলৰ লগত কিছুমান অদৰকাৰী বস্তু সোমাই থাকে সেইবোৰ ডিলিট কৰিলে কি হয় মোবাইলটো ফ্ৰী হৈ যায় তেনেকৈ আমাৰ ব্ৰেইনত আমি টাচ কৰাৰ লগে লগে কিছুমান অদৰকাৰী চিন্তা আমাৰ আঁতৰ হৈ যায় আৰু আমি জন্মৰ পৰা কিছুমান অদৰকাৰী চিন্তা লগত লৈ ফুৰিছোঁ সেইবোৰ যেতিয়া আঁতৰ হৈ যাব তেতিয়া আমাৰ ব্ৰেইনটো এনেও ফ্ৰী লাগিব কাম কৰিবলৈ আমাৰ ফূৰ্তি লাগিব মনত মানে সহজ হৈ যাব সেই তেনেকুৱা একো ছাইড এফেক্ট নহয় এইটো বাৰ্ছ প্ৰদান কৰা বাইদেউগৰাকীৰ লগত আমি কিছু কথা পাতিলোঁ আৰু তেওঁৰ পৰা যিসকল ব্যক্তিয়ে এই এক্সেছ থেৰাপি লৈছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ অনুভৱ কেনেকুৱা এই এক্সেছ বাৰ্ছ আপুনি লৈছে মই লৈছোঁ হয় মই এবাৰ নহয় মই দুবাৰকৈ লৈছোঁ মোৰ মানুহজনেও লৈছে বহুত ভাল পাইছোঁ মানে এক্সেছ বাৰ্ছ লৈ পেলাই মোৰ কিছুমান মানে ঘৰৰ বহুত মানে ভিতৰুৱা বহুত কিছুমান চিন্তাধাৰা আছিলে কিবা আছিলে সেইখিনিৰ পৰা মানে বহুত মুকলি যেন লাগিল আৰু মোৰ মানুহজন মানে মানসিকভাৱে অকণমান হ'লেও মানে কিবা এটা তেওঁৰ মানে চিন্তা কৰি থাকে নে কি কৰি থাকে এতিয়া এই খুৰীৰ পৰা লৈ পেলাই বহুত ভাল পাইছে আৰু তেখেতে আকৌ ল'ম বুলিও মানে খুৰীক কৈ আছে ল'বলৈ খুৰী মোক দিব এনেকৈ মই বহুত ভাল পাইছোঁ আৰু মইতো মানে বহুতেই ভাল পাইছোঁ মোৰ ঘৰখনৰ মানে বহুতখিনি মুকলি যেন লগা হৈ গৈছে আপুনি প্ৰথমে কেনেকৈ গম পালে যে তেওঁ এই এক্সেছ বাৰ্ছ প্ৰদান কৰে কেনেকৈ ধৰণে গম পালে মই আহিছিলোঁ ইয়ালৈ আহোঁতে মই খুৰীৰ পৰা গম পালোঁ যে এনেকুৱা তেনেকুৱা কৈছে মই তেতিয়া কৈছোঁ মোৰ এনেকুৱা তেনেকুৱা হৈ আছে খুৰী তেতিয়াহ'লে মই লওঁ কৈছে লোৱা তেতিয়া মই ল'লোঁ তাৰপিছত মই ভাল পাই আকৌ ল'লোঁ লোৱাৰ পিছত মানুহজন আহিলে মোতকৈ বিশেষকৈ মানুহজন বেছি মানে অলপ মানে হৈ আছে দেখি মই মানুহজনক দিয়ালোঁ মানুহজনে বহুত ভাল পাইছে আৰু সেইকাৰণেই ল'ম বুলি কৈ আছে আপুনি আৰু আপোনাৰ মানুহজনে যথেষ্ট উপকাৰ পাইছে আকৌ ল'বনে নলয় ল'ম মইতো ল'মেই আৰু মানুহজনেও ল'ম কৈয়ে আছে খুৰীৰ ওচৰলৈ খুৰীয়ে অলপ মানে গাটো হৈ থকাৰ কাৰণে দিয়া নাছিলে তাৰপিছত এতিয়া ল'ব আৰু আহিব আন দুগৰাকী বাইদেউ আহিছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি আগতে লৈছে নে প্ৰথম আজি আহিছে ল'বৰ বাবে নাই মই আজি ল'বলৈ আহিছোঁ মোক খুৰীহঁতে ক'লে সেইকাৰণে আজি ল'বলৈ আহিছোঁ চাওঁ কি হয় আপুনি আগতে লৈছে হয় মই লৈছোঁ আগতে আপুনি লৈ পেলাই কেনেধৰণৰ ফলাফল পাইছে মই লৈ পেলাই মানে ইমানেই ভাল পাইছোঁ মোক ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে মোৰ আজি 2 বছৰমানৰ পৰা মানে মোৰ মানুহজনৰ অসুখ হৈ আছিলে তেওঁৰ মনটো মানে সদায় চিন্তা কৰি থাকে খাওঁতে বওঁতে মানে খাবলৈও মন নকৰে ভালকৈ যিকোনো বস্তুটো বনালেই যেন খাম নে নাখাম মানে এনেকুৱা কৰে বাছিটো খাবই লাগে অসুখৰ কাৰণে তথাপিও তাৰমানে যিটো বাছি খাব নালাগে খাব পৰা বস্তুটো দিলেও যেন ভয়কৈ খায় মানে তেনেকুৱা আৰু তাৰপিছত যেতিয়া এই বৌৰ এক্সেছ বাৰ্ছৰ কথা শুনিলোঁ বৌৰ ওচৰলৈ মই প্ৰথমতে মোৰ মানুহজনকে পঠালোঁ আৰু বৌয়ে তেতিয়া মানে কোনো ফিজ লোৱা নাছিলে দুবাৰকৈ তেওঁ ল'লে মানুহজনে মোৰ এই বৌৰ ওচৰত তাৰপিছত লোৱাৰ পিছত মানে যেতিয়া ইয়াৰ পৰা গৈয়ে মানে মানুহজন ইমানেই ফূৰ্তিত গৈছে মই আকৌ ভাবিছিলোঁ মানুহজনে কিজনী ভাল নহ'ল বা এনেকুৱা কিবা নিগেটিভ কথা ক'ব নেকি কিন্তু গৈ পোৱাৰ লগে লগে কৈছে নহয় মোৰ আজি আৰু বহুত লঘু লাগিছে আৰু সেই তেতিয়াৰ পৰা তাৰমানে মোৰ ঘৰখনলৈ যেন শান্তিহে ঘূৰি আহিছে এনেকুৱা হৈছে তাৰমানে তাৰপিছতে মোৰ ছোৱালী এপেণ্ডিক্স হৈছিলে তাই আজি 3 মাহমান হৈছে এপেণ্ডিক্স হোৱা তাৰপিছত যেতিয়াৰ পৰাই মানে ডক্টৰ ট্ৰিটমেণ্ট কৰি আছোঁ অপাৰেশ্যন কৰিব লাগিব বুলি কৈ আছিলে তাৰপিছত আমি মানে মানুহজনৰতো তেনেকুৱাই আকৌ তাতে যেতিয়াই মানে ছোৱালীজনী তেনেকুৱা এটা অৱস্থা হ'ল মোৰো মনটো মানে বুকুখন অনবৰতে গধুৰ লাগি থকা নিচিনা হৈ গৈছিলে মানে তাৰপিছত যেতিয়া মানে এই বৌৰ ওচৰলৈ আহিলোঁ আহোঁতে মানে ময়ো এক্সেছ বাৰ্ছটো ল'লোঁ আৰু লগতে বৌয়ে ক'লে দিয়াচোন বাৰু সময় আছে ছোৱালীকো অকণমান সময় দি দিওঁ তাৰপিছত ছোৱালীকো অকণমান সময় এক্সেছ বাৰ্ছটো দিলে তাৰপিছত দিয়াৰ পিছত যেতিয়া আকৌ ডক্টৰৰ ট্ৰিটমেণ্টটো কৰিয়ে আছোঁ ডক্টৰৰ ট্ৰিটমেণ্ট আমিতো অপাৰেশ্যনৰ কাৰণেই সাজু হৈ আছিলোঁ আনকি এনেকুৱা হ'ল মানে আজি 3 দিন আগত অপাৰেশ্যন ৰুমত তাইক মানে অপাৰেশ্যন কৰিম বুলি ভৰালোঁ তাৰমানে কিন্তু ডক্টৰে আকৌ অপাৰেশ্যন কৰা আগমুহূৰ্তত মানে চেকআপ কৰে
তাৰপিছত তাই মানে গাটো গৰম বুলি অপাৰেশ্যন ৰুমত আজি অপাৰেশ্যন নহ'ব বুলি মানে উলিয়াই দিলে ৰুমৰ পৰা, বোলে পৰহিলেহে কৰিমে। তাৰ পিছদিনাখন আহি পেলাই আমি মানে হেৰি চিভিলত কৰাম বুলি, ছোৱালীজনীক চিভিলত অপাৰেশ্যন কৰাম বুলি মানে চিভিলৰ ডক্টৰৰ লগত কথা পাতিবলৈ গ'লোঁ। তেতিয়া চিভিলৰ ডক্টৰজনে ক'লে দেখোন এই ভালেই হৈ গ'ল, হেৰি এপেণ্ডিক্স নায়েই, ভালেই হৈ গ'ল। গতিকে সেই তেনেকুৱা কথাবিলাকৰ পৰা মানে ভাবিছোঁ এক্সেছ বাৰ্চটো ল'লে সকলোৱে উপকৃত হ'ব। ট্ৰিটমেণ্টটো কৰিবই লাগিব, যিকোনো ৰোগ ভাল কৰিবলৈ হ'লে ট্ৰিটমেণ্ট কৰিবই লাগিব। কিন্তু এক্সেছ বাৰ্চটো ল'লে মানে আমাৰ মনবোৰ ইমানেই পজিটিভ হৈ থাকে। মই নিজে লৈছোঁ যেতিয়া মই ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ। আজি অলপমান দিনৰ পৰা মোৰ মনটো যিকোনো কাম কৰিবলৈ মানে মনটো ভাল লাগে। এইখিনিয়ে আৰু আপোনালোকে শুনিবলৈ পালে দুগৰাকী বাইদেৱে কৈছে তেওঁলোকৰ যিসমূহ পাৰিবাৰিক সমস্যা আছিলে সেই সমস্যাসমূহৰ পৰা তেওঁলোক যথেষ্ট উপকৃত হৈছে এই এক্সেছ বাৰ্চ থেৰাপিটো লৈ। আৰু এগৰাকী বাইদেউ আমাৰ মাজত আছে, তেওঁ আজি ল'বলৈ আহিছে। আমি আহকচোন চাওঁ এই থেৰাপিটো কেনেধৰণে তেওঁ বাইদেউগৰাকীয়ে প্ৰদান কৰে। আপোনালোক সকলোৱে এই এক্সেছ বাৰ্চৰ বিষয়ে দেখিলে। আমি বাইদেউৰ লগত কথা পাতিলোঁ, বাইদেউগৰাকীয়ে যথেষ্ট বিতংভাৱে কথাখিনি কৈ দিছে। আৰু এই বাইদেউৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে, আমাৰ স্ক্ৰীনত তলত আমি তেওঁৰ কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে পোনপটীয়াকৈ বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব। বাইদেউ আপুনি শেষত কি ক'ব? শেষত মই এইটোৱে ক'ম, এক্সেছ বাৰ্চ ইজ এ মেজিক। এক্সেছ বাৰ্চটো কোৰ্চটো ল'বলৈ ইমানেই মানে অসম্ভৱ কথা আছিলে মোৰ কাৰণে, কিন্তু ইমান ইজি হৈ গ'ল, এইটো এটা মেজিক বুলি ক'ম। গতিকে মোৰ ঘৰৰ মোৰ হাজবেণ্ডক, ল'ৰা ছোৱালীক ধন্যবাদ জনাইছোঁ, তেওঁলোকে মোক এইটো ল'বৰ কাৰণে উৎসাহ যোগাইছে। তাৰপিছত আৰু শেষত আমাৰ গুৰুসকল যিয়ে মোক এইটো শিক্ষা দিছে, চেমিম আহমেদ ছিদ্দিকী মেমলৈ মই ধন্যবাদ জনাইছোঁ, তেখেতৰ চৰণত সেৱা জনাইছোঁ। আৰু লগতে মই যাৰ ভিডিঅ' চাওঁ, পল্লৱী মেম, আলিয়া মেম, আৰু লগত তনুজা চেতিয়া বাইদেউটো একদম মেইন, তেখেত মোৰ গুৰু বুলি তেখেতক গুৰু মানিছোঁ। আৰু লগতে মই যদিও চিনি নাপাওঁ, মই জিমলি বাক বহুত ধন্যবাদ জনাইছোঁ, তেখেতে অসমলৈ এইটো এক্সেছ বাৰ্চ অনাৰ কাৰণে, যাৰ কাৰণে আমি শিকিব পাৰিছোঁ আৰু উপকৃত হৈছোঁ। ধন্যবাদ। আৰু তোমালোককো ধন্যবাদ দেই, বিউ নিউজক তোমালোকে যে আহিলা এইটো নিউজ কৰিবৰ কাৰণে, ৰাইজৰ মাজত যে প্ৰচাৰ কৰিবলৈ মই সুবিধা পালোঁ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ধন্যবাদ বাইদেউ। আপোনালোক সকলোৱে দেখিলে, আমি সকলো আপোনালোকক দেখুৱালোঁ। বাইদেৱে যথেষ্ট কথাখিনি আপোনালোকক বুজাই দিলে। আৰু আপোনালোকে যদি আহিব বিচাৰে, বাইদেউৰ কণ্টেক্ট নাম্বাৰ আমি দিম, আপোনালোকে যোগাযোগ কৰিব। গড়িয়াহাটী গাঁৱৰ পৰা কেমেৰা পাৰ্চন দীপু কলিতাৰ সৈতে মই ৰাণা হাজৰিকা বিদায় লৈছোঁ। ধন্যবাদ।